নমস্কাৰ, তোমালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম দ্য গোল্ডেন টাচ যিটো চেপ্টাৰ। সেই চেপ্টাৰটোৰ যি কেইটামান গুৰুত্বপূৰ্ণ ৱৰ্ড মিনিং আলোচনা কৰিম। তোমালোকে এই ভিডিঅ'টো মাত্ৰ 2 মিনিট অপেক্ষা কৰা, এই ৱৰ্ড মিনিংখিনি চাই লোৱা। এই ৱৰ্ড মিনিংখিনি চালে তোমালোকে চেপ্টাৰটো ভালদৰে বুজি পাবা আৰু ইয়াৰ যিসমূহ কুৱেশ্যন আনচাৰ সেইসমূহ মুখস্থ কৰিবলৈ অলপ হ'লেও সহায় হ'ব। গতিকে আমি আলোচনা কৰোঁ দেৰি নকৰি। ব্ৰেভ মানে হৈছে সাহসী। লয়েল মানে হৈছে অনুগত। ডিভাইন স্পিৰিট মানে হৈছে দেৱতা বা ভগৱান। ট্ৰিটেড মানে হৈছে ব্যৱহাৰ। উইচ মানে হৈছে ইচ্ছা। ফুলফিল মানে হৈছে সম্পূৰ্ণ কৰা। এজ চুন এজ মানে হৈছে অতি সোনকালে। ষ্ট'ন মানে হৈছে শিল, তোমালোকে নিশ্চয় জানা আৰু জনাটো প্ৰয়োজন। আনফৰ্চুনেটলি মানে দুৰ্ভাগ্যবশতঃ। এভৰিথিং মানে হৈছে সকলো। ইমিডিয়েটলি মানে হৈছে অতি সোনকালে। ষ্টেচু মানে হৈছে মূৰ্তি বা পুতলা। শ্বক মানে হৈছে অবাক হোৱা। ক্ৰাইং মানে হৈছে কান্দি থকা। এপিয়াৰ্ড মানে হৈছে দেখা। এপিয়াৰ্ড মানে হৈছে দেখা। এপিয়াৰ হোৱা। এপিয়াৰ্ড মানে কি? এপিয়াৰ্ড মানে হৈছে দেখা। এপিয়াৰেঞ্চ মানে লুকো বুজায়। এপিয়াৰেঞ্চ বা এপিয়াৰ্ড বা দেখিবলৈ পোৱা বা এপিয়াৰ্ড মানে হৈছে কি? দেখা। হোৱাট হেপেন মানে হৈছে কি হ'ল। হাৰিড মানে হৈছে সোনকালে কৰা। ইমিডিয়েটলি মানে হৈছে ততালিকে বা সোনকালে, তৎক্ষণাত। আৰু লাষ্টৰ যিটো শব্দ হৈছে গাৰ্ডেন মানে হৈছে বাগিচা। গাৰ্ডেন মানে হৈছে ফ্লাৱাৰ গাৰ্ডেন, ধৰি লোৱা তোমাৰ ফ্লাৱাৰ গাৰ্ডেন। গতিকে আজিলৈ এই ভিডিঅ'টো ইমানেই। তোমালোকে যদি এতিয়ালৈকে আমাৰ এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।